সকলোকে আদৰণি জনাইছোঁ। আজি মই ছট পূজা উপলক্ষে ঠেকুৱাৰ ৰেচিপি এটা লৈ আহিছোঁ। যদি ৰেচিপিটো ভাল পায় আপোনালোকে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনোবা নতুনে যদি আমাৰ ভিডিঅ'বোৰ চাই আছে তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আমি যি ভিডিঅ' আপলোড কৰোঁ তাৰ আপডেটবোৰ আপোনালোকে পাই থাকিব। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই এই বাতিটোৰে আধা বাতি চেনি লৈছোঁ আৰু এই বাতিটোৰে আধা বাতি পানী দি চেনিখিনি পানীত মিহলি হোৱালৈকে মই এইখিনি উতলিব দিম, কিন্তু বহুত বেছি উতলিব নিদিব, এটা উতল অহালৈকে ৰাখি দিব। চেনিখিনি পানীত মিহলি যোৱাৰ পিছত মই গেছটো অফ কৰি দিলোঁ। এতিয়া ছেকেণ্ড ষ্টেপলৈ যাওঁ। এয়া মই 1.5 বাতি আটা লৈছোঁ, আধা বাতি চুজি লৈছোঁ, এইখিনি জিৰা আৰু এইটো ঘি। এতিয়া মই এই গোটেইখিনি মুঠি ল'ম। এতিয়া ইয়াত মই ঘি দি দিম। ঘিৰ পৰিমাণটো অকণমান বেছিকৈ ৰাখিব। এতিয়া চেনি পানীখিনি অলপ অলপকৈ দি এইখিনি মই মুঠি ল'ম আৰু মানে ডোটো অকণমান টান হ'ব লাগিব। ডোটো এনেকুৱা হাৰ্ড হ'ব লাগিব। ডোটো ৰেডি হৈ গ'ল। এতিয়া মই ঠেকুৱা কেইখন বনাই ল'ম। আপোনালোকে যেনেকুৱা শ্বেপ দিয়ে দিব পাৰে, মই দুটা শ্বেপত দেখুৱাই দিলোঁ। এনেদৰে মই গোটেইখিনি বনাই ল'ম। কেইখন বনাই লোৱা হৈ গ'ল। এতিয়া মই কেৰাহীখনত তেল গৰম হ'ব দিছোঁ। তেলখিনি গৰম হ'লে মই এইখিনি ফ্ৰাই কৰি ল'ম। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ঠেকুৱা কেইখন ফ্ৰাই কৰি ল'ম। ঠেকুৱা বাহিৰৰ পৰা দেখিবলৈ যিমান হাৰ্ড, ভিতৰ ফালে সিমানেই চফ্ট। খাই বহুত ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাব ঘৰত।
ভালদৰে লাহে লাহে ওলটাই দিব। এই ৰেচিপিটো বিহাৰী ৰেচিপি হয় আৰু এইটো ছট পূজাত বনোৱা হয়। তো ময়ো ছট পূজা উপলক্ষে এই ৰেচিপিটো আজি বনালোঁ। গেছৰ ফ্লেমটো ল'ত ৰাখিব, নহ'লে ভিতৰৰ ফালে কেঁচা কেঁচা হৈ থাকিব। আটাখিনি মঠি লওঁতে নাৰিকলৰো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই আজি নাৰিকলৰ ব্যৱহাৰ কৰা নাই। নাৰিকল দিলেও বহুত টেষ্টি লাগে। এয়া আমাৰ ঠেকুৱা ৰেডি হৈ গ'ল। যদি ৰেচিপিটো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ভিডিঅ'টো সামৰিলোঁ। বাই।